আমাৰ বিটিচিৰ চিফ যে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলে কৈছিল, মানে আমি মিডিয়াত চাইছোঁ, আমি নিজে শুনিছোঁ যে আমি আজি ইণ্টাৰভিউ ল'ম, কালি চাকৰি দিম, এই কথাটো কৈছিল তেখেতসকলে। কিন্তু ক'ত দেখা পালোঁ আমি? তেখেতসকলে কৈছিল আপোনালোকে আমাক ভোট দিয়ক, ইউপিপিএলক ভোট দিয়ক, আমি প্ৰত্যেকটো ভোটৰ এগেইনষ্টত এজন এজন চাকৰি দিম কৈছিল। প্ৰতিটো ঘৰত আমি এটা এটা চাকৰি দিম। এইটো কি সম্ভৱ? এইটো কৰিব পাৰিছে? আপোনালোকেতো নিজে জানে, ইয়াত এটাও মানে এনেকুৱা চাকৰি যিমান ইণ্টাৰভিউ লৈছে ক'ত দি যাব নোৱাৰিল। কিয় নোৱাৰিল? এইটোতো নিজৰ কিবা দিব লাগিছিল। ৰাইজে আমাৰ ইয়াত ইয়ং কিমান জেনেৰেশ্যন, কিমান BA পাছ, MA পাছ, BSc পাছ, গ্ৰেজুৱেট ল'ৰা, লেভেল ল'ৰা ছোৱালী পঢ়ি আছে। কিন্তু তেখেতসকলে বিচাৰিছিল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেকৈ মুখত কৈছিল যে আমি প্ৰত্যেকটো ভোটৰ এগেইনষ্টত এজন এজন চাকৰি দিম, ক'ত দিব পাৰিলে? দিব নোৱাৰিলে। খালি মুখত কৈ থাকিলে নহ'ব, কামত কৰিব লাগিব, কাম কৰি দেখাব লাগিব। আমি বনৰগাঁও 13টা প্ৰাইমাৰী কৰি আছোঁ, একদম ঝাৰবাৰীৰ পৰা আৰম্ভ কৰি শান্তিনগৰলৈকে। আমি দেখিছোঁ BPFৰ যিটো ঢেউ যথেষ্ট বিৰাট ভাল, মানুহে দলে বলে ওলাই আহি আছে। আৰু আমি নামাতিলেও নিজৰ ইচ্ছাত যুৱৰাজ বসুমতাৰী যে কেণ্ডিডেট আমাৰ 9 নং বনগাঁও সমষ্টিৰ, তেখেতৰ কাৰণে নাম শুনাৰ লগে লগে তেখেত দলে বলে ওলাই আহি আছে। আমি বনগাঁও সমষ্টিত 13টা প্ৰাইমাৰীৰ ভিতৰত ইমান ভাল ৰেছপন্স পাব্লিকৰ, বিভিন্ন জাতি জনগোষ্ঠী, ইয়াতে 13-14টা জনগোষ্ঠী আছে বনগাঁও সমষ্টিত। প্ৰত্যেকটো জনগোষ্ঠীৰ পৰাই মানে BPF দলক নাঙল চুবিক যে লাগে, চবে ৰাইজে বিচাৰি আছে যে আমি BPF দলক যেনে তেনে জিকাই আনিম, যেনে তেনে আমি জিকাই লৈ যাম। BTCত আমাৰ BPF দলৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আকৌ শাসনত আহিব লাগে বুলি তেখেতসকলে ৰাইজৰ ডিমাণ্ড যে হাগ্ৰামা মহিলাৰী নহ'লে BPF দল নহ'লে BTC ৰক্ষা কৰাটো বহুত কঠিন। সেইকাৰণে ৰাইজে বিচাৰিছে যেনেকৈ হওক যেনে তেনে আমি হাগ্ৰামা মহিলাৰী ছাৰক চিফ বনাবই লাগে। আৰু আমাৰ 9 নং বনগাঁও সমষ্টিৰ যে প্ৰাৰ্থী কেণ্ডিডেট মাননীয় যুৱৰাজ বসুমতাৰী ডাঙৰীয়াক তেখেতক বিপুল ভোটত বনগাঁও সমষ্টিৰ পৰা আমি জয়যুক্তি কৰি লৈ যাম বুলি ৰাইজৰ ডিমাণ্ড, আমি ৰেছপন্সটো পাই আছোঁ। মানে অপজিশ্যন দলক কি ক'ব, যিটো ৰুলিং পাৰ্টিৰ, তেখেতৰতো মুখত ইমান মিঠা, চেনীতকৈ বেছি মিঠা তেখেতৰ। তেখেতে মুখেদি যদি মানে ৰাজ্য চলাব পাৰে নেকি? মুখেদি কেতিয়াও নহয়। মানুহৰ যি মানুহ কথা কম কয় সেই মানুহ কাম বেছি কৰে, যি মানুহ কথা বেছি কয় সেই মানুহ কাম কম কৰে। তো যিটো অপজিশ্যন মানুহ যিজনে চলাই আছে চৰকাৰ, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতৰ মুখত বিৰাট ভাল, শুনিবলৈ বিৰাট ধুনীয়া, কিন্তু কামততো আমি বনগাঁও সমষ্টি হিচাপে এটাও কাম দেখা নাই আমি তেখেতসকলে নতুনকৈ কৰিছে বুলি। আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যিখিনি কৰি থৈ গৈছে, আমাৰ BPF দলৰ যেতিয়া চৰকাৰ আছিল, এইখিনি এতিয়া মানে চলি আছে। তেখেতৰ পৰা আমি নতুন কাম আমাৰ শান্তিনগৰৰ পৰা আৰম্ভ কৰি মাগুৰমাৰী, চুকানজৰা, ডালিয়াবাৰী, এটাও নতুন কাম ক'তবা আমি দেখিবলৈ পোৱা নাই। বা আমাৰ 13খন প্ৰাইমাৰী আছে, 13খন প্ৰাইমাৰী এটা প্ৰাইমাৰীটো আমি এটা দেখা নাই নতুন চৰকাৰৰ নতুন কাম আমি এটাও দেখা নাই। আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যিখিনি ৰাস্তা ঘাট পৰা আৰম্ভ কৰি স্কুল কলেজৰ পৰা আৰম্ভ কৰি যিখিনি কৰি থৈ গৈছিল, এইখিনি ৰিপেয়াৰিং কৰিব পৰা নাই তেখেতসকলে। আৰু তেখেতসকলে কি কৰিব? আমিতো নিজৰ চকুত, ৰাইজে নিজৰ চকুত দেখি আছে যে একো কৰিব নোৱাৰে। তো সেইকাৰণে ৰাইজে বিচাৰিছে যে ৰাইজে তেখেতসকলক সুযোগ দিছিল 5 বছৰ যে ৰাইজৰ সেৱা কৰক, কিন্তু তেখেতসকলে ৰাইজৰ সেৱা বাদ দি নিজৰ সেৱা কৰিছে। তো এতিয়াতো ৰাইজে উত্তৰটো দিব। তো আমি এই 2025 যিটো 22ত নিৰ্বাচন হ'ব, ইয়াতে BPF দল বা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক বিপুল ভোটত প্ৰত্যেকটো সমষ্টিৰ পৰাই জিকাই আনিব ৰাইজে। এইটো আমি ৰাইজক মানে হাত জোৰে তেখেতসকলক মানে ধন্যবাদ দিব লাগিব যে ৰাইজে ইমান ৰেছপন্স দিছে, ইমান ভাল ৰেছপন্স। এইটো আমি ৰেছপন্সটো মানে আমি গ্ৰহণ কৰিছোঁ তেখেতসকলৰ ৰাইজৰ। আৰু ৰাইজক আমি ধন্যবাদ দিছোঁ, যাতে আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকেই হওক। আৰু আমাৰ BTCত 22 তাৰিখত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে, তাতে হাগ্ৰামা মহিলাৰী ছাৰে তাতে বিপুল ভোটত জয়ী হৈ পেলাই চৰকাৰ গঠন কৰক। ইয়াততো UPPL বা BJP ফেক্টৰে নহয়, কাৰণ ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াতো 2015ৰ পৰা তেখেতে EM আছিল, 2020ত তেখেতে MCLA হ'ল। কিন্তু আপোনালোকে 13টা প্ৰাইমাৰীত ক'ৰবাত দেখিছে নেকি তেখেতৰ নেম প্লেট দেখিছে নেকি যে এই বিল্ডিংটো ৰাজীৱ ব্ৰহ্মই বনাইছে বুলি?
দেখা নাই কিন্তু মানুহ হিচাপে তেখেতে ভাল কিন্তু মানুহ হিচাপে ভাল হয়তো নহ'ব ৰাইজক লাগে ডেভেলপমেণ্ট ৰাইজক লাগে উন্নতি আমাৰ মিডিয়াম শ্ৰেণীৰ মানুহক লাগে ডেভেলপমেণ্ট আমাৰ দুখীয়া মানুহ গৰীব দুখীয়া মানুহ খেতিয়ক সিহঁতক লাগে ডেভেলপমেণ্ট কাৰণ ৰাইজৰ ডেভেলপমেণ্টে বিচাৰে মানুহ হিচাপে কেনেকৈ আছে এইটো নিবিচাৰে যেতিয়া চৰকাৰত আহিব তেতিয়া তাৰ পৰা ডেভেলপমেণ্টহে বিচাৰে যেনেকৈ হাগ্ৰামা মহিলাই বিচাৰে কথা ইমান নকয় মিঠা কথা নকয় ডাইৰেক্ট কথা কয় কিন্তু তেখেতসকলে যিখিনি কৰি গৈছে BTC জন্ম দিয়াৰ পৰা 2020লৈকে সেইখিনি এতিয়া মানে ৰাইজে এইটোৱে উপভোগ কৰি আছে কিন্তু 2020ত যেতিয়া নতুন চৰকাৰ আহিল তেখেতসকলেতো একো দেখাব নোৱাৰিলে ৰাইজক বা ৰাইজেও তেখেতসকলৰ পৰা একো উপভোগ কৰিব নোৱাৰিলে তো কি ক'ব ৰাইজে প্ৰতিটো দিব এইটো মইতো বনগাঁও ব্লকৰ 2015ৰ পৰা জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই কাম কৰি আহিছোঁ মই ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াৰ লগত 2015ত যেতিয়া তেখেতে EM হৈছিল MCLA হৈছিল তেখেতৰ দিনৰ পৰাই মই ছেক্ৰেটাৰী হিচাপে জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰি আহিছোঁ মই 2015তো তেখেতক জিকাই দিছিলোঁ BPF দল হিচাপে 2020তো মই তেখেতক জিকাই দিছিলোঁ মোৰ ছেক্ৰেটাৰীশ্বিপত মানে মোৰ লগত যিমান মোৰ ব্লকৰ মানুহ আছিল বা আমাৰ বনগাঁও সমষ্টিৰ ৰাইজে আছিল তেখেতসকলক আমি BPF দল হিচাপে জিকাই দিছিলোঁ মোৰ নামটো হ'ল সুশান্ত চৰকাৰ বনগাঁও ব্লক মই শান্তিনগৰৰ 1 নম্বৰ ৱাৰ্ডৰ মানুহ মই তেখেতসকলৰ লগত কাম কৰি BPF দলৰ আজিও 2025 হ'বলৈ গৈ আছে নিৰ্বাচন 22 তাৰিখত আজিলৈকে ছেক্ৰেটাৰী কৰি আছোঁ এইবাৰো আমি BPF দলক আমাৰ যোগীৰাজ বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটত আমি এই বনগাঁও সমষ্টিৰ পৰা জিকাই BTCত পঠিয়াই দিম আৰু তেখেতসকলে EM পাব তেখেতসকলে মন্ত্ৰী হ'ব তেখেতসকলে এই 13খন প্ৰাইমাৰীৰ যিমান 56,000 পপুলেশ্যন মানে 56,000 ৰাইজ 56,000 ৰাইজক আমাৰ তেখেতে দেগলাই বুলি কওঁ আমি তেখেতে যোগীৰাজ বসুমতাৰী ডাঙৰীয়াই এই ৰাইজক এই আমাৰ গৰীব দুখীয়া মানুহক তেখেতসকলে চাব আৰু চাবই লাগিব আমি যেহেতু ৰাইজে তেখেতৰ লগত আছোঁ ৰাইজক চাবই লাগিব তেখেতে আৰু এইটো আশা কৰিছোঁ আমি যে 100% তেখেতসকলে চাব এইবিলাক প্ৰলোভন দিলেতো লাভ নাই মানুহক ভয় দেখালে লাভ নাই মানুহ আজিকালি ডিজিটেল জামানা মানুহ চব বুজি পায় 18 বছৰৰ পৰা 70 ইয়াৰ্ছ মানুহে আজিকালি মোবাইলত পৃথিৱীখন চাব পাৰে তো আপুনি যিমানেই মিছা কথা কওক আপুনি ফটো মাৰি ভাইৰেল কৰক একো কামত নাহে মানুহৰ বিবেক মানুহৰ নলেজ বহুত আপডেট হৈছে এতিয়া সেইকাৰণে একো কৰিব নোৱাৰে আমি BPF দলৰ পৰা আপোনাৰ ৰাইজক এইটোৱে অনুৰোধ জনাম যে BPF চৰকাৰ যদি BTCত আহিব নোৱাৰে তেতিয়াহ'লে BTC-বাসী ৰাইজৰ যে দুৰৱস্থা হ'ব এইটো BTC-বাসীয়ে অনুভৱ কৰিছে সেইকাৰণে BTC-বাসী ৰাইজে আমাৰ BPF দলৰ প্ৰত্যেকজন কেণ্ডিডেটক প্ৰত্যেকজন প্ৰাৰ্থীক আমি আমাৰ জিকাই আনিব প্ৰত্যেকটো সমষ্টিৰ পৰা আৰু আমাৰ হাগ্ৰামা মহিলাৰী দেৱক BTCত আকৌ চিফ বনাব বুলি মই আশাবাদী ইয়াত মাইনৰিটি মানুহৰ কথা কি ক'ম মই বেংগলী মানুহ হিচাপে আমি যিবিলাক মানুহ খাচমাটিত আছে এইবিলাক মানুহ অন্তৰত কপি আছে মুছলিম মানুহসকলে মুছলিম দাদা ভাইসকলে তেখেতসকলক কপি আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা শুনিলে তেখেতসকলে ভয় কৰে যে আমি আকৌ ঘৰ চাৰি যাব লাগিব নেকি এনেকা পৰিৱেশ আহিব নেকি এনেকা ভাবি আছে সিহঁতে মানে ভয় এটা অন্তৰত আছে আৰু কি সেইটোৱে